ডিফুস্থিত প্ৰয়াত জয়সিং দলৰ স্মৃতি প্ৰেক্ষাগৃহত সম্পন্ন শপত গ্ৰহণ সমাৰোহ কাৰ্বি আংলঙৰ নগৰ সমিতিসমূহৰ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলৰ বাবে এই শপত গ্ৰহণ অনুষ্ঠান শপত বাক্য পাঠ কৰোৱাই পৰিষদৰ সচিবসকলে এনচি হিল সাহিত্য পৰিষদৰ নিৰ্বাচনৰ বাবে মাথো ঘণ্টা চেৰেক বাকী শান্তিপূৰ্ণ ভোটদান প্ৰক্ৰিয়াৰ ইতিমধ্যে জিলা প্ৰশাসন সাজু পলিং বিষয়া তথা পলিং পাৰ্চনেল সকল ইতিমধ্যে ৰাওনা দিছে নিৰ্দিষ্ট পলিং ষ্টেচনসমূহলৈ পশ্চিম কাৰ্বি আংলঙত মৃতদেহ উদ্ধাৰ হামৰেনৰ হাৱাই ইংটি গাঁৱত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো তৰাদবী ৰংহাং গাঁৱৰ নিবাসী লংচিং তেৰণ বুলি চিনাক্ত কৰিছে মৃতকৰ ভাতৃয়ে নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ মহা আৰম্ভণিৰে শুক্ৰবাৰে সম্পন্ন হল কাৰ্বি আংলং সাহিত্যশাসিত পৰিষদৰ অধীনৰ 9খন নগৰ সমিতিসমূহৰ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকল শপত গ্ৰহণ সমাৰোহ ডিফু প্ৰয়াত নেতা জয়সিং দলৰ স্মৃতি প্ৰেক্ষাগৃহত সম্পন্ন হয় এই শপত গ্ৰহণ সমাৰোহ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলক শপত বাক্য পাঠ কৰোৱাই পৰিষদৰ সচিব যুটীয়া সচিব আৰু উপ সচিবে কোনোদিনে নোহোৱা নজিৰ হল কাৰ্বি আংলং সাহিত্যশাসিত পৰিষদৰ বিজেপি চৰকাৰৰ দিনত যোৱা 8 জানুৱাৰীত কাৰ্বি আংলং জিলাৰ 9খন নগৰ সমিতিসমূহৰ নিৰ্বাচনত জয়ী বিপুল ভোটত জয়লাভ কৰা সৰ্বমুঠ 64 গৰাকী ৱাৰ্ড কমিছনাৰ সকলক একেলগে একেটা মঞ্চতে এইদৰে শপত গ্ৰহণ কৰিলে So having been elected as ward commissioner from Dokonka Town Committee do swear in the name of God that I will bear true faith and allegiance to the constitutions of India as by law established and that I will faithfully discharge the duty upon which I am about to enter. Thank you. কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং অধ্যক্ষ লংকি টিমুং উপাধ্যক্ষ ৰিতেশ ইংহি প্ৰমুখ কাৰ্যবাহী সদস্যসকল এমএসি সকল সচিবসকল তথা বিভিন্ন বিভাগীয় কাৰ্যালয় বিষয়াসকলৰ উপস্থিতিত শপত বাক্য পাঠ কৰোৱালে পৰিষদৰ সচিব যুটীয়া সচিব আৰু উপ সচিবে দাউৰিয়াসকলৰ লগত লৈ আমি একেলগে ইয়াত সেই মঞ্চ অডিটৰিয়ামবোৰত এটা শপত গ্ৰহণ লোৱা এটা বৰঞ্চি কাৰ্বি আংলং অটোনমাস কাউন্সিল ফৰ দ্য ফাৰ্ষ্ট টাইম অফ হিষ্ট্ৰী অফ দ্য কাৰ্বি আংলং অটোনমাস কাউন্সিল আমি টিম কাৰ্বি আংলঙৰ আমি চিন্তা কৰিছোঁ মই চিন্তা চৰ্চা কৰি যেতিয়া মই নেটত চাইছোঁ যে কাশ্মীৰৰ যিটো ৱাৰ্ড কমিছনাৰবিলাকৰ আউটটেকিং হয় চিএম তেৰৰ লগত মই মাতি মাইকেলক মাতি তাতো চিফ মিনিষ্টাৰত গৈ ৱাৰ্ড কমিছনাৰবিলাকৰ এটা জেগাতে টাউন কমিটিবিলাক ৱাৰ্ড কমিছনাৰবিলাকৰ শপত গ্ৰহণ লয় আৰু লগতে চিফ মিনিষ্টাৰ গৈ তাতে ভাষণ দিয়ে পৰামৰ্শ দিয়ে আমিও অটোনমাস কাউন্সিল 6 সিটৰ অটোনমাস কাউন্সিল আমি নোৱাৰে নেকি এই চিন্তাৰে কৈছে পাৰিম উল্লেখ্য শপত গ্ৰহণ সমাৰোহত সচিবসকলে দায়িত্ব গোপনীয়তা আৰু অখণ্ডতাৰ বাক্য পাঠ কৰিলে 55 গৰাকী ৱাৰ্ড কমিছনাৰ আৰু 9 গৰাকী মহিলা ৱাৰ্ড কমিছনাৰক শপত গ্ৰহণৰ পিছতে বাকী থাকিল অধ্যক্ষ নিৰ্বাচনক লৈ জিলাখনৰ সৰ্বমুঠ 9খন নগৰ সমিতিসমূহৰ মুঠ 64 গৰাকী বিজয়ী ৱাৰ্ড কমিছনাৰৰ ভিতৰত কাৰ কপালত অধ্যক্ষৰ আসন লাভ কৰিব সেয়া সময়তে পৰিলক্ষিত হ'ব যদিও এই প্ৰসংগত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে স্পষ্ট কৰে যে অধ্যক্ষ দলীয় হাইকমাণ্ডৰ নিৰ্দেশতহে হ'ব নগৰ সমিতিসমূহৰ অধ্যক্ষ আসনৰ নিৰ্বাচন আংলঙৰ 9খন টাউন কমিটি পৰিৱৰ্তন কৰাৰ স্বাৰ্থত আমি প্ৰত্যেক টাউন কমিটিটো হাইমেক্স পাৱাৰ লাইটত 10খন দিয়া হ'ব এইটো টেণ্ডাৰ কাৰ্ড কৰাইছে ডিপু কাৰণে যিটো ডাঙৰ ডিপু সেইটো আমি 20খন দিম আৰু মই ক'ব পাহৰিলোঁ ডিপু টাউনৰ কাৰণে CRF তৰফৰ পৰা চেণ্ট্ৰেল ফাণ্ড সেইটো 100 কোটি টকা চেংচন কৰা হৈ গ'ল 100 ক্ৰ'ৰ্ছ এইটো ডিপু টাউনৰ কাৰণে এইটো চেংচন কৰাইছে CRF তৰফৰ পৰা আৰু লগতে প্ৰত্যেক টাউন কমিটি যিবিলাকৰ ফুটপাথ সেই ফুটপাথবিলাকত বনাবৰ কাৰণে
5 কোটি টকা এবাৰ বাজেটৰ অন্তৰ্ভুক্ত কৰা হৈছে আচ্ছা স্যার টাউন কমিটি লং আনিকান বাংটা লা সিলারি কি পিটেকে দৰমহা এবাৰ মই অসম চৰকাৰৰ লগত আলোচনা কৰিছোঁ যিবিলাকৰ দৰমহা পোৱা নাই সেই দৰমহা পাবৰ কাৰণে আমি 8 মাহটো এতিয়ালৈকে চেংচন কৰা হৈ গ'ল 8 মাহটো যিবিলাকৰ টাউন কমিটি কৰ্মচাৰী আছে তেওঁলোকৰ 8 মাহ চেলেৰিটো পাই যাব তেওঁলোকৰ দৰমহাটো যাবৰ গাড়ী কেখন আনিছে স্যার আপোনাৰ গাড়ীটো প্ৰত্যেক টাউন কমিটি এৰিয়াও টাউন কমিটিও দিব টাউন কমিটি এৰিয়া কিন্তু আমাৰ অঞ্চলৰ পৰা কিনা হৈছে সেইটো দিয়া হ'ব কেখন লাগিছে স্যার এইটো টাউন কমিটি যিমানটো আছে সেইখন এখন দিয়া হ'ব বিশেষ প্ৰতিবেদক কাট নিউজ পাহাৰীয়া জিলা এনচি হিল সাহিত্য পৰিষদৰ নিৰ্বাচনৰ বাবে ঘণ্টাচেৰেক মাথো বাকী জিলাখনত সৰ্বমুঠ 28টা পৰিষদীয় সমষ্টিৰ বাবে অহা 19 জানুৱাৰীত ভোট গ্ৰহণ হ'ব 280টা ভোটগ্ৰহণ কেন্দ্ৰত ইয়াৰে 86টা ভোটগ্ৰহণ কেন্দ্ৰত অতি স্পৰ্শকাতৰ 103টা ভোটগ্ৰহণ কেন্দ্ৰক স্পৰ্শকাতৰ আৰু 91 ভোটগ্ৰহণ কেন্দ্ৰক তুলনামূলকভাৱে স্বাভাৱিক বুলি চিহ্নিত কৰিছে জিলা প্ৰশাসনে বিজেপি কংগ্ৰেছ আৰু এনপিপিৰ সৰ্বমুঠ 129 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব অহাকালি মুঠ 1,22,341 গৰাকী ভোটাৰে ইয়াৰে মুঠ 61,604 পুৰুষ ভোটাৰ বিপৰীতে মহিলা ভোটাৰ আছে 60,737 গৰাকী জিলাখনৰ হাফলং পৰিষদীয় সমষ্টিত আটাইতকৈ বেছি সংখ্যক ভোটাৰ অৰ্থাৎ 18,788 গৰাকী ভোটাৰ থকাৰ বিপৰীতে ডিগাৰ পৰিষদীয় সমষ্টিত আটাইতকৈ কম সংখ্যক ভোটাৰ অৰ্থাৎ 1,325 গৰাকী ভোটাৰে ভোটদান কৰিব উল্লেখ্য যোৱাকালি সন্ধিয়াত শেষ হ'ল নিৰ্বাচনী প্ৰচাৰ সভাৰ অহাকালি ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে ইতিমধ্যে পলিং বিষয়াকে ধৰি পলিং কৰ্মচাৰীসকলে অতি ভিতৰুৱা গ্ৰাম্য এলেকাত অৱস্থিত ভোটদান কেন্দ্ৰলৈ যোৱাকালি পুৱাৰ ভাগৰ পৰা ৰাওনা দি আছে দাঁতি কাষৰীয়া ভোটদান কেন্দ্ৰসমূহলৈ আজি সন্ধিয়াৰ ভিতৰত উপস্থিত হ'বগৈ পলিং বিষয়াসকলকে ধৰি কৰ্মচাৰীসকল শান্তিপূৰ্ণ ভোটদান প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত আৰক্ষী CRPF মোতায়েন কৰি নিৰাপত্তাৰ দিশত কটকটীয়া কৰি তুলিছে পশ্চিম কাৰ্বি আংলঙৰ জিলাৰ অন্তৰ্গত হামৰেনৰ চাৰ্প ইংটি গাঁৱৰ এটা মৃতদেহ উদ্ধাৰ হামৰেনৰ হাৱাই ইংটি নামৰ গাঁৱত উদ্ধাৰ হয় মৃতদেহটো এডাল গছত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে তৰাডুবি ৰংহাং গাঁৱৰ নিবাসী লংচিং তেৰণ বুলি নিজ ভাতৃয়ে চিনাক্ত কৰিছে যোৱা 31 ডিচেম্বৰৰ পৰা নিখোজ হৈ আছিল লংচিং তেৰণ পশ্চিম কাৰ্বি আংলং জিলা হামৰেনৰ চাৰ্প ইংটি হাৱাই গাঁৱত এটা মৃতদেহ উদ্ধাৰ হামৰেন আৰক্ষী চকীৰ পৰা 6-7 কিলোমিটাৰ নিলগৰ চাৰ্প ইংটি হাৱাই গাঁৱত উদ্ধাৰ হোৱা মৃতদেহটো এডাল গছত ওলমি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে তাৰ পিছত মৃতদেহটো প্ৰত্যক্ষ কৰা ৰাইজে হামৰেন আৰক্ষীক অৱগত কৰে 25 দিন পূৰ্বে মৃত্যু হোৱা বুলি হামৰেন আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে আনহাতে মৃতদেহটো লংচিং তেৰণৰ বুলি চিনাক্ত কৰিছে নিজ ভাতৃয়ে তৰাডুবি ৰংহাং গাঁৱৰ নিবাসী লংচিং তেৰণ যোৱা 31 ডিচেম্বৰৰ পৰা নিখোজ হৈ আছিল এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে মৃতক ভাতৃয়ে কিন্তু তৰাডুবিৰ নিবাসী লংচিং তেৰণে কি কাৰণেনো ঘৰৰ পৰা আহি এইদৰে গছৰ ডালত চিপ লৈ আত্মহননৰ পথ গ্ৰহণ কৰিলে তাক লৈ সমগ্ৰ হামৰেনৰ লগতে তৰাডুবি অঞ্চলজুৰি ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বঠাটলাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ কথা আছিল মেঘালয় গাতে লগা পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদীয় সীমান্ত এলেকাত সুস্থিৰ বাতাবৰণ স্থাপনৰ বাবে সীমান্তৰ ৰাইজক মাটিৰ পট্টা প্ৰদান কৰিব আজি ভিডিচি অধ্যক্ষ জয় সিং তেৰণৰ হাতেৰে সীমান্ত এলেকাত অৱস্থিত কেইবাখনো গাঁৱৰ সৰ্বমুঠ 7,707টা পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰি তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি পৰিষদৰ বিজেপি চৰকাৰে স্বাভাৱিকতে ভাল পদক্ষেপ গ্ৰহণ কৰিছে আমৰি পৰিষদৰ অন্তৰ্গত সীমান্ত এলেকাৰ 25টা পৰিয়ালক আজি মাটিৰ পট্টা প্ৰদান কৰে আমৰি পৰিষদৰ ভিডিচি অধ্যক্ষ জয় সিং তেৰণে
উল্লেখ্য যোৱা কেইবাটাও দিনৰে পৰা মেঘালয় গাতে লগা পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদৰ অন্তৰ্গত এলেকাৰ মুঠ ৭,৭০৭টা পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰি আছে পৰিষদৰ চৰকাৰে সদ্যহতে মাটিৰ পট্টা লাভ কৰা গাঁওকেইখন হৈছে মাই ক্ৰামচা লাংকাৰ কান মানতালু উমচৱাই মডেল ৰাপাডেং কাৰ্বি হিৰি উমলিত দুৰং ডেংহাৰ উলুকঞ্জি মৰহ উমবৰমন মৰ্টেম বৰমাৰজং খোৱাপানী পাণ্ডুৰী মাখা উমপানৈ দোকান উমচৱাই মিলিক কেম্প মৌলত আৰলংগুৰি ৰংফং বিচিক্ৰী উমচিৰ্থি আৰু উমপানৈ আদি এইদৰে বিনা মূল্যে নিজৰ গাঁৱতে মাটিৰ পট্টা পাই যোৱাত গাঁওবাসীয়ে নথৈ আনন্দিত হোৱাৰ লগতে চৰকাৰখনলৈ প্ৰশংসা কৰিছে বিশেষ প্ৰতিবেদক কাপ নিউজ সময় হৈছে এটি সৌ বাণিজ্যিক বিৰতিৰ Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here, such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 AM to 1 PM. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students, sponsored by Aturkimi Society. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাত শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে ডিফু ছানৰাইজ একাডেমী ইংলিছ হাইস্কুলে শিক্ষা প্ৰতিষ্ঠানটি এবাৰ ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছে ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে শিক্ষা অনুষ্ঠানটিত শুক্ৰবাৰে এক আৰম্ভপূৰ্ণভাৱে উদযাপন কৰে এক আকৰ্ষণীয় অনুষ্ঠান পুৱা পতাকা উত্তোলনৰ কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উপলক্ষে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় পতাকা উত্তোলন কৰে স্কুলখনৰ পৰিচালনা সমিতিৰ সভানেত্ৰী পঞ্চমী বসুমতাৰীয়ে ইয়াৰ পিছতে হয় বন্তি প্ৰজ্বলন কাৰ্যসূচী তাৰ পিছতে আৰম্ভ হয় এক ৰাজহুৱা সভা স্কুলখনৰ কৰ্তৃপক্ষৰ সৌজন্যত পৰিৱেশন কৰা সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয় ৰাজহুৱা সভা পৰিচালনা সমিতিৰ সভানেত্ৰী পঞ্চমী বসুমতাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত এই ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে ডিএভি হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট সমাজসেৱক
DN মিশ্ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী SN শৰ্মাই সন্মানীয় অতিথি DAVৰ অধ্যক্ষ DD ডেকা অৱসৰপ্ৰাপ্ত শিক্ষক ৰবাৰ্টছন টেৰত প্ৰাক্তন ছাত্ৰ তথা KSUৰ সভাপতি জৰ্জ টিমুং প্ৰমুখ বহু বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে We have seen many ups and downs. We have got average students. The main speciality of Sunrise Academy is that with the help of average students, we have produced brilliant results so far. Diary. I have one diary. Yes. There is a piece. Yeah, red color. Yes. Many of the students, those who have failed in different institutions, they used to come to our school, and with the help. সভাৰ শেষত হলাগৰ হৰাই আগবঢ়াই স্কুলখনৰ অধ্যক্ষ চৌহান প্ৰসাদ মহাতত্ত্বয়ে পংকজ ডেকা ৰিপৰ্ট কাট নিউজ সোণগুটি চপায়নি ঘৰলৈ অনাৰ পিছত ধনৰ অধিশাস্ত্ৰী লক্ষী দেৱীক পূজা অৰ্চনা আৰু নতুন ধান চাউলেৰে আহাৰ তথা ভিন্ন ব্যঞ্জন প্ৰস্তুত কৰি গয়াৰ এসাঁজ প্ৰীতিভোজ খোৱাৰ লগতে লক্ষী দেৱীক উদ্দেশ্যে কৰি লক্ষী উৎপত্তিৰ গীত পৰিৱেশন কৰে লুনচে পয় তাৰ পিছত ডেকা গাভৰুৱে মিলি পৰিৱেশন কৰে হাস্যাকান নৃত্য এই উৎসৱ সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগতে সংগতি ৰাখি সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ পাকলাংছত হাস্যাকান উৎসৱ উদযাপন কৰে বৃহস্পতিবাৰে হাস্যাকানৰ পৰম্পৰাৰ মতে 1 নং পাকলাংছো গাঁৱৰ মুৰব্বী অৰ্থাৎ গাঁওবুঢ়াৰ ঘৰৰ চোতালৰ পৰা হাস্যাকান নৃত্য আৰম্ভ কৰি ঘৰে ঘৰে নৃত্য কৰি ডেকা গাভৰুৱে বৃহস্পতিবাৰে সন্ধিয়া সামৰণি মাৰে গাঁওখনৰ অন্তিমটো পৰিয়ালৰ বাসগৃহৰ চোতালত গাঁওখনত সৰ্বমুঠ 25টা পৰিয়ালৰ ঘৰ আছে প্ৰতিটো ঘৰৰ চোতালতো ডেকা গাভৰুসকলে উল্লাসেৰে হাস্যাকান পৰিৱেশন কৰে 1 নম্বৰ পাকলাংছো হেমফু কেচিয়াছ গোটৰ সৌজন্যত পালন কৰে হাস্যাকান উৎসৱ বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ